জনাইছোঁ। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ইউটিউব চেনেল খুলিম, কিন্তু খোলা হোৱা নাছিলে যিহেতু মোৰ ওচৰত ভাল এটা মোবাইল নাছিলে। এতিয়া যিহেতু মই ইউটিউব চেনেল এটা খুলিছোঁ, যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি আছোঁ বৰ্তমান মহাৰাষ্ট্ৰ পুনেত। ইয়াৰ কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বিশেষনো কি ক'ম, ইমান কেমেৰা মুখত কথা কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও ক'বলৈ সাহস কৰিছোঁ যিহেতু মোৰ আজি মনটো ভাল লাগি আছে ইউটিউব চেনেলটো খোলাৰ কাৰণে। তথাপিও কৈছোঁ আৰু আহক মোৰ মানুহজনৰ লগত চিনাকি কৰি দিওঁ। হাই কৈ দিয়া। হাই, কি খবৰ সকলোৰে? নমস্কাৰ। মই ৰাজীৱ। পিংকিয়ে এটা নতুনকৈ ইউটিউব চেনেল খুলিছে, তো আপোনালোকে সকলোৱে চাব, চাই জনাব কেনে পাইছে কমেণ্ট কৰি। তো বেছি নকওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু, তো ইমানতে ন, হ'ব।